জীৱনটো একোতেই মন নবহা হ'ল। কাম কৰিব মন নাযায়, খাব মন নাযায়, শুব মন নাযায়, কেৱল তাৰ কথাই ভাবি থাকো। তাৰ কথাই মনলৈ আহি থাকে। দিনে ৰাতিয়ে কেৱল তাৰ কথাই ভাবি কিনে চিন্তা কৰো। নমস্কাৰ, আপোনালোকে চাই আছে আছামিজ মটিভেশ্যন D2। বলক ভিডিঅ'টো আৰম্ভ কৰো। কেতিয়াবা এনেকুৱা হয় কি আমি কাৰোবাক লৈ বহুত চিৰিয়াছ হৈ যাওঁ। আমি কাৰোবাক পাহৰিবই নোৱাৰো। কোনোবাই ব্ৰেকআপ দিয়াৰ পাছত আমি পাহৰিব নোৱাৰো। হয়তো কোনোবাই ৰিলেশ্যনশ্বিপ আমাৰ ৰিলেশ্যনশ্বিপ এটা হৈ আছে, আমি তাই আঁতৰি আছে অকমান দূৰত, তেতিয়াও আমি পাহৰিব নোৱাৰো কাৰোবাক। যেতিয়া নেকি ৰিলেশ্যনশ্বিপ এটাত পৰা হয় নহয়, ব্ৰেক হৈ যোৱাৰ পাছত কি হয়, লং ডিষ্টেঞ্চ বহুত কম থাকে, কিন্তু কেতিয়াবা কি হয় আমাৰ লগতে থকা মানুহবোৰে কেতিয়াবা কি কয় আমাক ব্ৰেক দি দিয়ে। ব্ৰেক দিয়াৰ প্ৰথম প্ৰপ'জ দিওঁতে প্ৰপ'জ দিয়াৰ পৰা আপোনালোকৰ ৰিলেশ্যনশ্বিপ 6 মাহ 7 মাহ এবছৰ মিনিমাম 3 মাহ 4 মাহ এনেকৈ চলে। এটা ৰিলেশ্যনশ্বিপ ব্ৰেক হোৱাত আগত মিনিমাম 3 মাহ 5 মাহ 6 মাহ এবছৰ 5 বছৰ 12 বছৰ 10 বছৰ এনেকুৱাত ব্ৰেকআপ হৈ গৈ। তেতিয়া কি হয় মানুহজনৰ হেবিট লাগি যায়। আমাৰ হেবিট কেনেকৈ লাগে, ধৰ তাই 6টা বজাত ফোন কৰিছিল সদায় ৰাতিপুৱা, 6টা বজাত ফোন কৰিছিল সদায় ৰাতিপুৱা। তাই গধূলি হলে SMS কৰিবই, দিনত হলে সুধিব ভাত খালি নাই, আজি কলৈ গৈছা, আজি যদি মই ফুৰিবলৈ যাওঁ তুমি ভালকৈ থাকিবা। এনেকে ধৰণৰ কেয়াৰ লোৱা কথাবোৰ আমাৰ মনত সোমাই থাকে। এতিয়া সময় আহিল তোমাৰ মনটোক শকতকৈ বান্ধি ৰখা। তোমাৰ মনটো বিচলিত হবলৈ দিব নালাগে। তোমাৰ মনটো সেই হেবিটটো বা দূৰ কৰিবলৈ তুমি বান্ধিব লাগিব নিজৰ মনটোক। ডাঙৰ ৰছীডালে বান্ধিব নোৱাৰা মই মানি লৈছো, কিন্তু কৰ্মত ব্যস্ত কৰি কিনে বান্ধি ৰাখক। আপুনি সেই হেবিটটো এৰিবই লাগিব, তেতিয়াহে তাৰ কথা মনৰ পৰা আঁতৰাব পাৰিব। তাৰ কথা ধৰক দিমাগৰ পৰা আঁতৰাব পাৰিব। তাৰ কথাবোৰ মনত থাকি নাযাব। আপুনি কেতিয়াবা ভাবিছেনে যেতিয়া নেকি আপোনাৰ বেয়া হং নপৰক বুলি আপোনাৰ দেউতাই কেনেকুৱা কৰিছিল বা মায়ে তোমাক লগত কি কৰিছিল? যদি ল'ৰা ধৰক আজি মা বল নেখেলিবিগে, আজি নুফুৰিবিগে, আজি নদীত গা নুধুৰিবিগে, আজি ফুৰিবলৈ নাযাবি, বেয়া সংগত নকৰিবি, তাৰ বাবে কিমান বাধা দিছিল তোমাক। ঠিক সেইদৰে তুমিও এজন গাৰ্জেন তোমাৰ মনটোৰ, আৰু তোমাৰ মনটোক এটা ল'ৰা বুলি ভাবি লওক, আৰু তুমি এজন গাৰ্জেন বুলি ভাবি লওক। ল'ৰাজনক তুমি বাধা দিব লাগে। কেনেকৈ দিব? এতিয়া হ'ল কি কেনেকৈ দিব সেইটোৱে হ'ল এটা ডাঙৰ প্ৰশ্ন। যেতিয়া নেকি আমি ৰিলেশ্যনশ্বিপত ব্ৰেক হোৱাৰ পাছত আমি টোটেলি ভাগি পৰো, বা আমি যদি কাৰোবাক পাহৰিবলৈ হলে মানে আমি কি হয় একেবাৰে নকব আৰু কি হ'ল কেনেকুৱা দুৰ্বল অৱস্থাত যায়গে। আমাৰ দেহা চেহা শুকাই যায়, ভাত চাত খাবলৈ এৰি দিওঁ। এইবোৰ কৰি থকা লাভ নাই। আপুনি কৰ্মত লাগি যাওক। এদিন কৰ্মত মন নবহিব, 2 দিন নবহিব, 3 দিন নবহিব, আপুনি জোৰ জবৰদস্তি মনটোক বহাওক। আপোনাৰ মনটোৱেহে ঠেলে। আপোনাৰ কাৰোবাক ভাল পাবলৈ হলে মনটোৱেহে ঠেলে, আপোনাৰ শৰীৰটোৱে নাযায়। আপুনি ক'ৰবাত ফুৰিবলৈ গলে মানে আমাৰ মনটোৱে ঠেলে। আমাৰ কিছুমান নেচাৰেল হেবিট আছে যে আমি ভাত খাব লাগে আমুকটো টাইমত, এইটো আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজন। আজি আমি কথা ক'ব লাগে, কাৰোবাক কেনেকে কি ক'ব লাগে, সেইটো আমাৰ মনটোৱে নকয়, আমি পুতুককে আমাৰ ৰিয়েকশ্যনটো আহি যায়। মনটোৱে যদি ভাল পাবলৈ লয় তেনেহলে সেই বস্তুটো আমাৰ কাৰণে ভাল পোৱা হৈ পৰে। আজি মই এনে কথাটো কৈছো, মই যদি আজি ধৰক কলমটোকে ভাল পাবলৈ ললো, এদিন ভাল নাপাম, 2 দিন ভাল নাপাম, 3 দিন ভাল নাপাম, কিন্তু এই কলমটো এদিন ভাল পাবলৈ লাগিব। গতিকে আপোনালোকেও অভ্যাসলৈ পৰিণত কৰক যে তাইক পাহৰিবলৈ হলে মানে আপুনি কিবা এটা কৰ্মত ব্যস্ত কৰি ৰাখিবই লাগিব। নতুবা হয়তো কাৰোবাৰ নতুন এটা ৰিলেশ্যনশ্বিপ গঢ়িব লাগিব, নতুবা আপুনি কিবা এটা কৰিব লাগিব। মুঠতে এনেই ভাবি থাকিলে আপোনাৰ মনটো বাঢ়ি বাঢ়ি গৈ থাকিব। তোমাক যে মনটোৱে সমস্যা পেলাই আছে বৰ্তমান সময়ত, তোমাৰ মনটোৱে বুলি কৈছো মই, মনটোৱে যে এতিয়া বৰ্তমান সময়ত তোমাক সমস্যা পেলাই আছে, তুমি মনটোক সমস্যা পেলোৱা এবাৰ। তুমি এনেকুৱা কঠোৰ পৰিশ্ৰম কৰাগে নাই, তোমাৰ মনটোৱে কব যে কি যাগৈ নহয়, তই কৰিব লাগিব, যে তই যে তাৰ লগত সেইটো কৰিছিলি তোমাৰ মনত তেতিয়া বাধ্যত পৰি মনটো তোমাৰ কণ্ট্ৰললৈ আহিব। তুমি মনটো কণ্ট্ৰল কৰিব লাগিব। আজি যদি তুমি কৰিব নিবিচৰা কাম এটা কৰি থাকা, বেয়াটো নহয় দেই, ভালটোৱে হওক লাগে, তোমাৰ মনটোৱে কৈছে যে কি সেই কামটো নকৰিবা, কিন্তু তুমি সেইটো কাম কৰি থাকা, চাবা তোমাৰ মনটো কণ্ট্ৰললৈ আহিব। তেতিয়া সেইটো বস্তু পাহৰি যাব লাগিব। এদিন কব মনটোৱে হাৰ মানি যাব, 2 দিন হাৰ মানি যাব, কিন্তু মনটোৱে সেই কথাটো কৰিবগৈ লাগিব। আমি মনটোক এৰুৱাবলৈ বাধ্য কৰিব লাগিব। কেতিয়াবা মনটোৱে বিচাৰে যে কি ফোন এটা কৰো, এই ফোন এটা তুমি কৰিয়ে পোৱা। লাগিলে তুমি ফোন কৰিলে তুমি ইগনোৰ হ'ব, তোমাক ঠাট্টা কৰিব, হাঁহি কৰিব, ফোনটো ৰিচিভ নকৰিব তুমি জানাই, কিন্তু তোমাৰ মনটোৱে কয় যে ফোন এটা কৰি চোৱাচোন, কিজান ব্ৰেক হৈ আহি
সেইবোৰ কৰিবলৈ বাদ দিয়ক মনৰ কথা নুশুনিব আপুনি আপোনাক যিটো হাৰ্ট কৰিলে হৃদয় ভাঙিলে আপুনি সেইটো কথা মনত ৰাখিব যে ধৰ মানুহে মোক ধোকা দিয়ে আপুনি সেইটো সুযোগ বাৰে বাৰে কাকো নিদিব প্ৰথম কথা আপুনি কেতিয়াও সেই সুযোগটো নিদিব আৰু কেতিয়াও কল নকৰিব আপোনালোকক মই ঠিক ৰিলেশনশ্বিপৰ পৰা বাহিৰ ওলাবলৈ এটা ভিডিঅ' অলৰেডি বনাই থোৱা আছে আপোনালোকে ডিসক্ৰিপচনৰ লিংক দি থোৱা আছে বা এন স্ক্ৰিনত আপোনালোকে পাই যাব গতিকে আপোনালোকে কেতিয়াও নকৰিব এইবোৰ জীৱনটোত কেৱল হিয়ে আছে নেকি যে তোমাৰ জীৱনত অকল কেৱল তাৰ কথাই ভাবা এতিয়াও তাই নহয় বহুত মানুহ আছে জীৱনত আপোনাৰ জীৱনলৈ বহুত ভাল মানুহ আহিব আপোনাক বুজি পোৱা মানুহ আহিব আপোনাৰ সঁচা প্ৰেম কৰা মানুহ আহিব গতিকে এইবোৰ বাদ দিয়ক বা কাৰোবাৰ কথা ভাবিবলৈ বাদ দিয়ক আপুনি নিজক প্ৰতিষ্ঠা কৰক না অটোমেটিক সিহঁতে আহিব লাগিব আপোনাৰ ভাল পোৱা অটোমেটিক বিচাৰি আহিব আপোনাৰ যদি মনটো বিচলিত হৈয়ে থাকে আপুনি এটা প্ৰমিস কৰক মই এই কামটো মই 1 মাহলৈকে ব্যস্ত ৰাখিমেই চাব আপোনাৰ মনটো কন্ট্ৰোল হৈ যাব তেতিয়া লাহে লাহে এই মানুহজনৰ এই কামটো ভাল লাগি আহি থাকিব তেতিয়া সেই মানুহটো পাৰ হৈ যাম আমাৰ কেতিয়াবা কি হয় মই এটা কথা কৈছো দেই খপককে আপোনাৰ যদি মোবাইলটো হেৰাই যায় মোবাইলটো হেৰাই যোৱাৰ পাছত কি হয় আপোনাৰ বেয়া লাগি থাকে যেতিয়া নেকি এটা মোবাইল হাতত নোহোৱালৈকে গতিকে আপোনালোকে সেইটো কথা ভাবি ল'ব যে মই কাৰোবাক ভাল পাবই লাগিব হয়তো কলমেই হওক কিতাপেই হওক তুমি যদি পঢ়ি আছা নহলে তুমি কিতাপক প্ৰেম কৰা না চাবাচোন তোমাৰো জীৱনটো ৰঙীন হৈ পৰিব কাৰণ কেলে তোমাৰ জীৱনটো কিতাপখনে উজ্জ্বল কৰি নিব আপুনি যিকোনো এটা ডিসিশন লোৱাৰ পাছত আপুনি পিছুকি নাযাব কি হল আমাৰ কেতিয়াবা এনেকুৱা হয় যে কি আমি যেতিয়া নি কৰ্মটো লাগি থাকো তেতিয়া আমি যদি মনটো পিছলি যাও নহয় আপুনি ধৰ প্ৰমিস কৰিলে মই তাৰ লগত কথা নাপাতো আৰু নাপাতিব আপুনি প্ৰমিস কৰিলে যে মই তাৰ লগত কোনো কন্টাক্ট নাৰাখিবই প্ৰমিস কৰাৰ কামটো আপুনি কৰি দেখুৱাব লাগিব তেতিয়াহে আপুনি শান্তি হ'ব আপোনাৰ যদি প্ৰমিস ভাঙি কিনে আপুনি ফোন কৰে না আকৌ হাৰ্ট হ'ব আপুনি নিজে আপুনি যদি মনটো বান্ধিব নোৱাৰে আপোনাৰ মনটো বাৰে বাৰে খেদি থাকিব সেই মানুহজনৰ লগত কথা পাতিবলৈ কাৰণ কেলে আদত হৈ গল না আমাৰ অভ্যাস হৈ গল না সেই মানুহজনৰ গতিকে বাৰে বাৰে মনটো খেদিবই সেয়ে কৈছো আপোনাক যে কেতিয়াও আপোনাৰ মনটো বান্ধক ফোন নকৰিব SMS নিদিব টোটালি সম্পূৰ্ণ ব্লক কৰি দিয়ক যিবোৰ যি চিহ্ন আছিলে কৰবাত ধৰ কিবা এটা উপহাৰ দিছিলে সম্পূৰ্ণ টোটালি জ্বলাই পেলাওক না চাব আপোনাৰ কেতিয়াও সেই মানুহজনৰ মনত নপৰিব সেই মানুহজনৰ স্মৃতি মনৰ পৰা আঁতৰি যাবলৈ ধৰিব যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহলে প্লিজ লাইক এটা কৰি দিব আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পালে মই কেতিয়াবা কথাখিনি কওঁতে খঙৰো কৈ পাওঁ হাঁহিও কৈ পাওঁ যদি ভিডিঅ'টো কৰবাত মোৰ ভুল হৈছে তেনেহলে মানে আঙুলিয়াই দিব বুলি আশা ৰাখিছো লগতে আপোনালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব লগতে নটিফিকেশ্যনটো বেলটো দবাই ৰাখিব